তো গাইস সরস্বতী পূজা মানে মেইন খিচিৰি তো খিচিৰি যেহেতু মেইন তো আগত খিচিৰি খাব লাগিব তো প্ৰসাদ লৈছো আৰু এতিয়া প্ৰেতুলাই মানে খিচিৰিটো মোক লৈ দিব যেহেতু মই শুট কৰি আছো না তো মামাই বঢ়িয়া কৰি খিচিৰি দি আছে খিচিৰি থাকে আৰু এইফালে আমাৰ সৰস্বতী দুইটা বহি আছে এই একটা জু কেনেকা হৈছে খিচিৰিটো কেনেকা হৈছে একবাৰ কৈ দিয়া টপ 10 টপ 10 মামা এক্সপেৰিয়েন্স আছে না খিচিৰি দেৱা আছে স্কুল লাইফ থেকে আছে স্কুল লাইফৰ পৰা বলে আছে Hello, what's up guys and welcome to my channel Nikha Vlog to finally guys আজি যেহেতু সৰস্বতী পূজা আপোনালোকে জানেই আৰু গা সা ধুই পুৰা ৰেডি মানে কিয় আমাৰ ইয়াতেও সৰস্বতী পূজা হ'ব মানে আপোনালোকে নাভাবিব যে অকল বেলেগ জায়গাতে হয় স্কুলতে হয় কিন্তু আমি সার্কেসতো কৰো সৰস্বতী পূজা তো আপোনালোকক কন্টিনিউ দেখাম মই কন্টিনিউ কৰি থাকিব ভিডিওবিলাক ভুল হ'ল নেকি অলপমান ভুল হৈছে কন্টিনিউ দেখাম নহয় কন্টিনিউ আপোনালোকে কৰিব মই দেখাম তো কন্টিনিউ কৰিব তো এতিয়া আমাৰ মণ্ডপটো পুৰা বঢ়িয়া কৰি ধুনীয়া কৰি সজাই ৰখা হৈছে যেহেতু শ্ৰী শ্ৰী সৰস্বতী মা আমি পূজা কৰিম তো বহুত জায়গাত পূজা দেখিছে আজি অলপ সার্কেসত পূজা চাওক সৰস্বতী পূজা যেহেতু আমি মণ্ডপটো ধুনীয়াকে ডিস্কাহি দি সজাই ৰাখিছো এফালে দি পুৰা ৰঙা নীলা হালধীয়া আৰু বেঙুনীয়া ফুলবোৰ কিয় বাৰু বাৰে বৰণীয়া এনেকে সুতা দি বঢ়িয়া কৰি আমি টানি থৈ দিছো এতিয়া দেখিবলৈ মণ্ডপটো মানে পুৰা ধুনীয়া লাগিছে আৰু আমাৰ ইয়াতে বামুণ আহিব মানে অলপ ইউনিক তো গাইস মেইন সৰস্বতীটো আমাৰ আহি আছে এইফালে দি চাওক এইটো একদম পুরা একদম রেডি মানে রেডি এতিয়া আমাৰ রেডি হোৱাই নাই মানে বামুণ চামুণ আহিব তো অলপ পিছত মই কমপ্লিটলি দেখাই আছো আপোনালোকক তো এনেকা হৈ আছে এতিয়া এটো আমাৰ এতিয়া ঠাকুৰ আহি পাইছে মানে আমাৰ পূজাৰী আহি পাইছে পূজা কৰিব তো আপোনালোকক দেখাই আছো কন্টিনিউ কৰি থাকিব এইফালে আছে আমাৰ সেই আহিছে ঠাকুৰ আছেন আচ্ছা ঠিক আছে ভিডিও একটা বানাচ্ছি আৰু এইফালে প্ৰেতুলাই মানে পোৱালি এটা লৈ খেলি আছে চাওকচোন চাওক কেনেকৈ খেলি আছে সি তো মানে এইটো বেলেগৰ পোৱালি হয় আমাৰ ইয়াৰে পৰিব জাহান্নাম যাব আৰু আমাৰ পূজা পাতৰ কাৰণে মানে পুৰা ৰেডি হৈ আছে সেইফালে মানুহবিলাক দেখি পাইছে বেছি মানুহ নাই আমাৰ সার্কেসৰ যিমান ষ্টাফ আছে সকলোৱে মানে আমি একেলগে পূজা কৰিম তো কন্টিনিউ কৰি থাকিব গাইজ ভিডিঅ'টো আৰু পোৱালিটোক চাওক তো গাইজ আমাৰ পূজা টুজা হ'ল আৰু এতিয়া প্ৰসাদ খাব মাতি আছে মই আছিলো ৰুমত প্ৰেতুলা মানে সেই কাপোৰ এটা কিবা দাগ লাগিছে সেইটোকে ধুই দিছে এতিয়া আমি প্ৰসাদ খাব গৈ আছো তো বলক তো প্ৰসাদটো খাই লওঁ আগতে যেহেতু পূজা টুজা হৈ গ'ল তো এতিয়া প্ৰসাদ খাই আছো এইফালেদি যাব লাগিব এনেকে যাওঁ এইফালেদি যাব নাপায় মানে নিয়মটো সেইবাবে এনেকে গৈ আছো এনেকে সাইডেদি এই তাতে আগপিনে আমাৰ পূজা কৰিছে তো গাইস সৰস্বতী পূজা মানে মেইন খিচিৰি তো খিচিৰি যেহেতু মেইন তো আগত খিচিৰি খাব লাগিব সকলোৱে খাই আছে আৰু এতিয়া ময়ো খাম আমাৰ ইফালে পূজা টুজা হৈ গ'ল আৰু ইফালে চাওক আমাৰ মানুহবিলাকে খিচিৰি খাই আছে হে দাজু কেনেকা হৈছে খিচিৰিটো কেনেকা হৈছে একবাৰ কৈ দিয়া টপ 10 না এইটো আৰু কিতে তো খিচিৰিটো বঢ়িয়া হৈছে তো এতিয়া সবে খাই আছে আমিও খাম এফালে মানুহখিনি আহিছে আমাৰ আৰু এইফালে মেইন খিচিৰি মেইন तो मामा दिए से खिचड़ी सब खाएंगे हम हजम तो होने दो नहीं तो एलेक्स भैया हाँ बोलो कैसा फील हो रहा है तुम यार व्लॉग मत बनाओ नहीं कैसा फील हो रहा है तो खिचड़ी দিব তো মামাই খিচুড়ি দি আছে বঢ়িয়া কৰি এই মামা এক্সপেৰিয়েন্স আছে না খিচুড়ি দেৱা আছে স্কুল লাইফ থেকে আছে স্কুল লাইফৰ পৰা বলে আছে এক্সপেৰিয়েন্স মানে স্কুল লাইফ তো যেহেতু খিচুড়ি মেইন তো এতিয়া আমি খিচুড়ি খাম তো প্ৰসাদ লৈছো আৰু এতিয়া প্ৰেতুলাই মানে খিচুড়িটো মোক লৈ দিব যেহেতু মই শুট কৰি আছো না তো মামাই বঢ়িয়া কৰি খিচুড়ি দি আছে খিচুড়ি থাকে দাজু খিচুড়িটো কেনেকা হৈছে কি টপ 10 সুপাৰ ফাষ্ট ক খিচুড়ি ললো আৰু এতিয়া ভৰাব লাগে সবে ভৰাই আছে কিন্তু এতিয়া আমিও ভৰাম আৰু এইফালে আমাৰ সৰস্বতী দুইটা বহি আছে এই একটা কিটা কোনটা ওটে দে ওটে দে বঢ়িয়া কৰি তো খিচুড়ি কেইটা গাইছ বঢ়িয়া কৰি লৈ আছো মানে এতিয়া খাব ৰেডি হৈ আছে মানে আর কি কম আর খিচুড়িটো মেইন না পুরা খাব লাগিব দেখি কিন্তু তামাম মজা লাগছে কিন্তু খাইবা কেনেকা লাগে এতিয়াহে টেস্ট কৰি চালে গম পাম তো টেস্ট কৰা নাই এতিয়াও টেস্ট কৰি চালে গম পাম
তো আপোনালোকে খিচিৰি খালে নে নাই কমেন্ট কৰি নিশ্চয় জনাব তো আমিতো এতিয়া খাম ইয়া বঢ়িয়া তো আগত খাই লওঁ না কি গাইছ মানে অলপ অসুবিধা হয় খাই খাই শ্বুট কৰিব নোৱাৰিম আগত খাই লওঁ ইয়া বহি ললো দে মাৰি দিওঁ সেই হিচাপে তোলা খাই দাই এতিয়া খোজ কাঢ়িবই নোৱাৰে মানে খিচিৰি খাই পুৰা টেমটেমা হৈ গ'ল তো গাইছ এইমাত্ৰ খিচিৰি খাই আহিলো আৰু যিহেতু বহুত মানে পেটটো ভৰি গ'ল ভাতো খাইছিলো তো সেইবাবে অলপ খিচিৰিটো কম খালো তো খিচিৰি খালো আৰু এতিয়া অলপ ৰেষ্ট কৰিম মানে আৰু কি ক'ম আৰু একদম পেট ফুল হৈ গৈছে আজি ৰাতি নাখালেও চলিব তো এইখিনি আছিল আজিৰ কাৰণে তো আকৌ এটা লগ পাম নেক্সট ভিডিঅ'ত তো বাই বাই আজিৰ কাৰণে না কি